भाई फूल देले क्या बने जो गुड मॉर्निंग मिस रंजन गुड मॉर्निंग मिस्टर अग्नि ভিজা চুলি কচাওতে বেছি ধুনিয়া লাগিছিল আপোনাক দেখি थैंक यू वेलकम পিছে আপোনাক কেতিয়াবা ফোন কৰিব পাৰিম নে परमिशन ল'ব লাগে নেকি কৰিব ओके बाय এ খালে খালে আজি শেষ দে ওই তুমি ঠিকে আছা নে আরে তোমাৰ হাতত চোন তেজ ওলাইছে ঐ দেৰি কৰিব নালাগে হৌ তাত ফাৰ্মাচী এখন আছে তালৈকে লৈ বল नानी तुम एडी कौन करछ सुमंत नानी तुम खुदिला आनी এটা কথা জানা ৰঞ্জন তোমাৰ লগত চিনাকি হোৱাৰ পৰা এনেকুৱা ফিল হয় যে মই জীৱনটোত বহুত কিবা কিবি পাই গলো আই এম লাকি ইউ নো যেতিয়া তোমাৰ লগত সকলো কথা শ্বেয়াৰ কৰো নহয় মই নিজকে বহুত বেছি সুখী অনুভৱ কৰো ৰঞ্জন তুমি মোৰ জীৱনৰ একমাত্ৰ ছোৱালী যাৰ লগত মই সব কথা শ্বেয়াৰ কৰিব পাৰো সুখ দুখ সকলোবোৰ খং অভিমান কৰিলেও আঁতৰি যোৱাৰ একো ভয় নাথাকে আৰু মই তোমাক সদায় নিজৰ কৰি ৰাখিব বিচাৰো ঐ বুৰ্বক মই কি বেলেগৰ নেকি মইচোন তোমাৰ লগতে আছো আরে তুমি বুজি কিয় পোৱা নাই আৰু কেনেকে বুজাম তোমাক মই যে ভাল পাও সদায় পোৱা 6টা বজাত যদি খিৰিকীৰ ওচৰত ৰখি থাকো কেতিয়াবা ঠাণ্ডাত কঁপি যাও কিয় জানা তালা বালা কি তার বুঝতে থেকে যাবে ইমান ধুনীয়াকৈ সময় কটাব পাৰিছো এনেকৈ দেখোন ভাল লাগিছে মই জানোৱে তুমি মোক ভাল পাব নোৱাৰা তুমি কৰা চৰকাৰী চাকৰি মইনো ক'ত অগ্নি তুমি এনেকৈ কিয় কৈছা মই সেইবোৰ চিন্তা কৰা নাই মই মাত্ৰ তোমাক এজন ভাল বন্ধু হিচাপে ভাবো এটা কথা জানা ভাল পোৱাৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয় সকলোখিনি আমাৰ মাজত থকাৰ পিছতো তুমি কিয় একচেপ্ট কৰিব পৰা নাই ৰেডি অগ্নি কাৰণ মই তোমাক হেৰুৱাব নিবিচাৰো ৰিলেশ্যনশ্বিপত গ'লে চব শেষ হৈ যায় আৰু মই তোমাক কোনো কাৰণতে হেৰুৱাব নিবিচাৰো অগ্নি अरे बाबा तब तो लोग कभी भी छोड़ेंगे नहीं ना মরমে মানে মরমে নুবুঝে মরমে
আরে জিদ্দি বতৰটো আজি বহুত ডাৱৰীয়া যেন লাগিছে বৰষুণ দিব পাৰে মই নহয় এতিয়াহে খাব লাগিব আচ্ছা খাই ল'বা আৰু ক'ত আছা এতিয়া তুমি ৰাস্তাত ৰৈ থাকিবলৈ সুধিছা নেকি কেনেকে গম পালা